ভাইটি আৰু মইতো ঘৰত নাথাকোঁ এতিয়া, মোৰ বিয়া হৈ গ'ল আৰু ভাইটিয়ে এতিয়া তেজপুৰত থাকে। আৰু চবেই মোক সুধি থাকে দেউতাক ভালনে, দেউতাৰ ভালনে, দেউতাক দেখাই থাকিবা, বিয়া হৈ গৈছা যদিও দেউতাক নেদেখুৱাকৈ নাথাকিবা। সেইকাৰণে মই এই ভিডিঅ'টোত দেউতাই কিনো কৰি থাকে সেইটোকে দেখাম। আমাৰ দেউতা এতিয়া ইহঁতক লৈয়ে ব্যস্ত থাকে। ইহঁত বুলি যে ক'লোঁ, ই আৰু ইয়াৰ বায়েক। আৰু মোক বহুতে প্ৰশ্ন কৰে কোন হয় ইহঁত আপোনালোকৰ। একচুৱেলি আমাৰ তেজৰ সম্পৰ্ক নাই যদিও মনৰ সম্পৰ্ক। ইহঁত হৈছে আমাৰ একচুৱেলি ওচৰৰ মানে নেইবাৰ, কিন্তু বহুত বহুত মৰমৰ, নিজতকৈও বেছি। হাতী চাবা বুলবুল হাতী চাই চাই খাব তাৰমানে উঠিও এইটো আমাৰ টিকলু, ইয়াৰ 1.5 months হ'ব। মই টিকলু বা বাবু এনেদৰে মাতোঁ, দেউতাই আকৌ ল'ৰা বুলিহে মাতে দেই। ইহঁত আহি থাকে কাৰণে আমাৰ ঘৰখনো ভৰি থাকে। ই যে মুঠি দিয়ে, সেইকাৰণে দেউতাই এয়া পেম্পাৰ্ছ পিন্ধাই দিছে, তেতিয়াহে বিচনাত খেলি থাকিব পাৰিব। দেউতা মানে কেঁচুৱাৰ লগত কেঁচুৱা বনি যায় জানেনে, বহুত মৰম কৰে। তেতিয়াহ'লে ভাবকচোন আমাক কিমান মৰম কৰে দেউতাই। আৰু বিস্কুটটো যে সি খালে, তাক বাথৰুম নি হাত মুখ ধুৱাই টাৱেল দি ভৰি ভাত মুচি দিছে। তাৰপিছত আকৌ আমাৰ ঘৰলৈ সি আহিলেই হাতী চাব লাগে টিভিত সদায়। দেউতাই তাৰ লগতে নিজেও কাৰ্টুনত হাতী লগাই পেলাই নিজেও চাই থাকিব শুই শুই পেলাই। এনেকেই আৰু দেউতাই তাৰ লগত খেলি থাকে। ময়ো মোৰ হাজবেণ্ডৰ ঘৰলৈ আহিবৰ হ'ল আৰু টিকলুক তাৰ ঘৰত এৰি আহিলোঁগৈ। নিজৰ ঘৰত গৈ আকৌ বায়েকক পঢ়াত ডিষ্টাৰ্ব দিব লাগিলহি। বায়েক বেচেৰি এক্সামৰ কাৰণে আমাৰ ঘৰত যাব পৰা নাই, নহ'লে তাইও আমাৰ ঘৰতেই থাকে। ইহঁতৰ লগতেই আৰু দেউতাই এনেদৰেই টাইম পাছ কৰি থাকে। আজিলৈ ইমানখিনি, বাই, টেক কেয়াৰ।